কিছু দুখ কিছু সুখ 2022ত আছিল আজি হেয়া অতীত তাৰ ঠাই পুৰাবলৈ আহিছে 2023 যিটো তোমাৰ পছন্দ তাক মন দি কৰা ধ্যান ৰাখিবা যাতে তাত কাৰো ক্ষতি নহয় মন দি কাম কৰি যোৱা তেতিয়া তোমাৰ সপোন তোমাৰ কাষলৈ নিজে আহিব Hello viewers, how are you all? আজি মই আছো মুম্বাইত যিসকলে মোৰ আগৰ ব্লগটো চাইছে তেওঁলোকে গম পাইছে যে মই মুম্বাই আহিছোঁ নিউ ইয়েৰৰ বুলিয়ে আৰু প্ৰথমতে মই ব্লগটো আৰম্ভ কৰাৰ আগত মোৰ ভিউৱাৰ্ছ সকললৈ নতুন বছৰৰ শুভেচ্ছা থাকিল যাচিলোঁ আৰু wishing that this year may bring a lot of success in your life. তো এতিয়া বাজিছে ৰাতি 8:30 তো ইয়াত কি হয় যেনেকৈ আমি অসমত পিকনিক খাওঁ বা কিবা কৰোঁ সেনেকুৱা প্লেনছ কৰোঁ ফেমিলিৰ লগত তেনেকুৱা ইয়াত কোনো মানে এনেকুৱা গ্ৰেণ্ড পিকনিকছ ইয়াত এলাউ নকৰে বাহিৰত নহয় তেনেকুৱা বস্তু আৰু সেইটো কাৰণে ইয়াত কি হয় মানুহবিলাকে মানে লাইফটো বহুত কমাৰ্চিয়েল হৈ যায় গতিকে মানুহবিলাক কি হয় তেওঁলোকে হয়তো বাহিৰলৈ কোনোবা খাবলৈ আহে ওলাই যায় কোনোবাই হোটেল ধাবা এনেকৈ যায় তো আমি আহিছোঁ আজি এখন ধাবালৈ হোটেল নহয় এখন ধাবালৈ ওলাই আহিছোঁ মুম্বাইতে থানেৰ যিটো ৰাস্তা তো সেই ৰোডতে সেই ধাবাখন আছে আৰু ধাবাখন নাম মই ধুনীয়াকৈ দিম কাৰণ ধাবাখন বিৰাট বেছি স্পেচিয়েল বহুত বেছি ফেমাছ হয় ইয়াত স্পেচিয়েলি ফৰ ইটছ ডেক'ৰেশ্যন এইটো নহয় যে তেওঁলোকৰ এতিয়া ক্ৰিছমাছ গৈছে আৰু নিউ ইয়েৰ আহিছে কাৰণে ডেক'ৰেশ্যন কৰিছে তেনেকুৱা নহয় অল দ্য টাইম 24/7/12 মান্থছ ইয়াত বহুত ধুনীয়াকৈ মানে স্পেচিয়েল ডেক'ৰেট কৰা হয় মই দেখুৱাম আৰু মোৰ লগত আছে এয়া চব ফটো তোলাত বহুত বিজি হৈ আছে বা পোৱালীজনী আৰু দিদি আৰু সেই দূৰত বহি আছে জিজু তেওঁতো অৰ্ডাৰ দিয়াত বিজি হৈ গ'ল এতিয়া বিকজ খাবলৈ টাইমো হৈ গৈছে আৰু সেই লাইফটো বহুত বেছি বিজি হৈ যায় ন মানে মানুহবিলাকৰ কি হয় ইয়াত তেনেকৈ অফ নাথাকে যেনেকৈ আমাৰতো অসমত চাকৰিবিলাক বন্ধ মানে 1 তাৰিখে বন্ধই থাকে তো ইয়াত তেনেকুৱা নাথাকে চ' আমাৰ অকণমান লেট হ'ল কাৰণ জিজু হৈ পাওঁতে বহুত দেৰি হ'ল তো আহি পায়ে চিধা আমি ওলাই আহিছোঁ আমাক ফোন কৰি দিছে আমি ওলাই ৰেডি হৈ আছোঁ আৰু ওলাই আহিছোঁ চ' এতিয়া ব্লগটোতে মই আপোনালোকক দেখুৱাম ফাৰ্ষ্ট মই ডেক'ৰেশ্যনখিনি দেখুৱাম কি খালোঁ কি কৰিলোঁ গোটেইখিনি দেখুৱাম আৰু আজিৰ দিনটোত ব্লগৰ মাজে কৈ থাকোঁ যে আজিৰ দিনটোত একচুৱেলি ৰাতিপুৱাৰ সময়ত আমি গ'লোঁ সিদ্ধিবিনায়ক মন্দিৰ যিসকল ভিউৱাৰ্ছে মোৰ সিদ্ধিবিনায়কৰ ব্লগ চোৱা নাই আগতে মই এটা ব্লগ দিছিলোঁ সিদ্ধিবিনায়কলৈ যোৱা সেই ব্লগটো প্লিজ চাব মই এইখিনিতে ডেছক্ৰিপশ্যন বক্সতো দিছোঁ আৰু এইখিনিতেও মই এখন ফটো লগাই দিছোঁ চাব আৰু আজি মই সিদ্ধিবিনায়কত ব্লগ এইটো কাৰণে নাই কৰা কাৰণ আজি বহুত ভিৰো প্লাছ আগতে এবাৰ ভিডিঅ' কৰিছোঁ যেতিয়া আৰু বাৰেপতি কৰা নাই গতিকে ৰাতিপুৱা সেই তাত বিজি হ'লোঁ দুপৰীয়া ঘৰতে আমি চবেই খালোঁ কাৰণ জিজুৰ অফ নাপালে তেওঁ গৈছিলতো অফিচত গতিকে দুপৰীয়া ঘৰতে খালোঁ আৰু গধূলি সময়টো অকণমান সেই আশে পাশে ওলাই আহিলোঁ মানে আবেলি সময়ত আৰু গধূলি ইয়াততো গধূলি লাগেহে 7:30 চ' এতিয়া আমি ওলাই আহিছোঁ ডিনাৰ বুলি আৰু ইয়াৰ পিছত ক'ত যাওঁ কি কৰোঁ সেইটো নাজানো চাই লওঁ যদি ক'ৰবাত যোৱা হয় ভিডিঅ' ব্লগত দেখা পাব যদি যোৱা নহয় তেতিয়াহ'লে চাগে দেৰি হয় ইয়াতে চাগে অলপ দেৰি কৰি পেলাই আমি গুচি যাম Tell me what's wrong and why you never said you felt that way. Guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away. As you fade away. Yeah, I'm about to fade away. Cause every time I wake up I feel like it's Monday. Something's going wrong with all the chemicals up in my brain. All of a sudden I don't look at anything the same way. Gotta build up of my thoughts sitting in an ashtray. I'm sorry that I'm so inconvenient, okay. Just let me be me and I'll stay out of your way. 3, 2, 1, go! খোৱা বোৱা চব হ'ল আৰু আমি এতিয়া উঠি যাওঁ যিমানখিনি পাৰিলোঁ মই দেখুৱালোঁ বৰ ভিতৰলৈ যাবলৈ ভাল নালাগিল কাৰণ তাতে বহুত মানুহো হৈ আছে ভিৰ অলপ বেছি হৈ আছে চ' যাবলৈ ভাল লগা নাই কাৰণে এইখিনিৰ পৰাই যিমানখিনি পাৰিলোঁ মই সিমানখিনি দেখুৱালোঁ ভিডিঅ'টোৰ শেষত দুটামান ফটো শ্বেয়াৰো কৰি দিম ছোৱালীজনী খেলি আছে
My elder sister. नमस्कार, हैप्पी न्यू ईयर टू ऑल ऑफ यू। चलो एक फोटो खींच दो मुझे। सो मैं ये दुखनमान फोटो दिलो बाकू কৈছো কাৰণ যাবলৈ হৈ গ'ল জিজু অলমোস্ট গাড়ীখন উলিয়া লাগে। ওকে সো ভিডিওটোৰ শেষত সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা থাকিলে ময়ো ইয়াৰ পৰা ওলালো আৰু এতিয়া ঘৰলৈ যাওঁগে ৰাতি অলমোস্ট 11:30 হৈছে বাৰু। Okay, Happy New Year and stay blessed everybody. Bye. I know you told your friend you're not okay. And tell me what's wrong and why. ৱেইট ভিডিঅ'টো শেষ হোৱা নাই গাড়ীখন আমি মাজবাটত ৰখাব লগা হ'ল বিকজ অফ এন ইনচিডেণ্ট দেট হেড হেপেণ্ড এতিয়া হৈ গ'ল আমাৰ থানেৰ পৰা মুম্বাই আহোঁতে ৰাস্তাতে মাজতে হৈ গ'ল টায়াৰ পাংচাৰ আৰু এতিয়া মানে বায়ে মই কথা পাতিছোঁ যে আগতে এনেকুৱা যেতিয়া আমি গুৱাহাটীৰ পৰা ঘৰলৈ যাওঁ ন বহুত ৰাতিও হয় তেতিয়া কি হয় তেতিয়া পাংচাৰ হয় কাৰণ ৰাস্তা তেতিয়া বহুত বেয়া আছে এতিয়াতো বহুত ভালেই বাৰু তো তেতিয়া মানে পাপায়ে গাড়ীৰ পিছফালৰ পৰা জেক উলিয়াই স্পেয়াৰ টায়াৰ উলিয়াই পেলাই জেকেৰে গাড়ীখন উঠাই স্পেয়াৰ টায়াৰ লগাই তাৰপিছতে আকৌ ঠিক ঠাক কৰি আকৌ আমাক লৈ যায় হা ৰাতি তো এতিয়াৰ চিটুৱেশ্যন মোৰ ভাইটিকে দেখিছোঁ জিজুকো দেখিছোঁ মানে ছেইম চব তো এতিয়া চিটুৱেশ্যন কি কৰে মানুহে গেৰেজ বিচাৰে ইভেন মানে জেক দি উঠাবও নাজানে চ' গেৰেজ বিচাৰি মানুহ বিচাৰি আহে তাকে মানে বায়ে মই কথা পাতিছোঁ ভিডিঅ'টো সম্ভৱ পাপাই চায়ো আছে এনেকুৱা চিটুৱেশ্যনত সচমে পাপালৈ বহুত বেছি মানে মনত পৰে বহুত বেয়া লাগে বহুত কষ্ট কৰি থৈছে কিন্তু এটা সময়ত Said you felt that way. Guess you're trying to stay strong and fake a smile until I look away. But I've known you to. আৰু এয়া যে লাইট জ্বলি আছে দেখিছেনে এয়া কোনো মঠ মন্দিৰ নহয় এয়া হৈছে ছত্ৰপতি শিৱাজী টাৰ্মিনাছ মানে মুম্বাই ৰেলৱে ষ্টেচন আৰু এইভাগ ৰেলৱে ষ্টেচনে আটাইতকৈ লাক্সাৰিয়াছ ৰেলৱে ষ্টেচন ইন ইণ্ডিয়া হয় আৰু এইভাগেই আমাৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত ৰিমাৰ্ক কৰা হৈছে I know you told your friend you're not okay. And tell me what's wrong. আজিৰ ব্লগটো ইমানতে সামৰোঁ নেক্সট ব্লগত আকৌ লগ পাম